দৰ্শকসকল, এইটোতো আপোনালোক সকলোৱে জানে যে কোনো লোকেও ভাগ্যতকৈও বেছি আৰু সময়তকৈও আগত একো লাভ নকৰে। সময় হ'ল বহুত বলৱান আৰু বহুত শক্তিশালী। সময়ক ৰুদ্ধি ৰাখিব পৰা শক্তি কাৰোৰে নাই আৰু সময়েই কাৰোবাক ৰজা পাতিবও পাৰে আৰু ভাঙিবও পাৰে। দৰ্শকসকল, সকলোৰে প্ৰতি সময় একেদৰে নাযায়। বৰ্তমান যদি কাৰোবাৰ ভাল সময় চলি আছে, ভৱিষ্যতে কিন্তু তেওঁৰ সময় বেয়াকৈও যাব পাৰে। আৰু সময়ৰ বিষয়ত ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত এনেকুৱা কিছুমান সংকেতৰ কথা কৈছে, যাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে আপোনালোকৰ কেনেধৰণৰ সময় আগমন হ'বলৈ গৈ আছে। তেতিয়াহ'লে আহকচোন দৰ্শকসকল, ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত উল্লেখ কৰা কিছুমান সংকেতৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'ত আলোচনা কৰোঁ। নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সময়েই মনুষ্যৰ জীৱনত আহিবলগীয়া সুখ দুখক অৱগত কৰে। আৰু লগতে ভগৱান শ্ৰীকৃষ্ণই কয় যে সুখ আহিবলগীয়াই হওক বা দুখ আহিবলগীয়াই হওক, ইয়াৰ সংকেতসমূহ কৰ্ম, পশু পক্ষী আৰু ভক্তৰ দ্বাৰা জানিব পৰা যায়। কিন্তু অজ্ঞানতাবশতঃ মনুষ্যই এইবোৰ গম নাপায়। ভাগৱত গীতাত বৰ্ণিত এক কথাৰ অনুসৰি এবাৰ দেৱৰ্ষি নাৰদে ভগৱান বিষ্ণুক লগ কৰিবলৈ বৈকুণ্ঠধাম গৈছিল আৰু তেওঁৰ পৰা মনুষ্যৰ জীৱনত আহিবলগীয়া সুখ আৰু দুখৰ সংকেতসমূহৰ বিষয়ে জানিব বিচাৰিলে। তেতিয়া তেওঁক ভগৱান বিষ্ণুৱে ক'লে যে যেতিয়া কোনো মনুষ্যই পুৱা ৩ পৰা ৫ বজাৰ ভিতৰত ব্ৰহ্ম মুহূৰ্তত চকু মেলে আৰু সেই সময়ৰ অন্তৰালত যদি তেওঁ সপোনতেই ভগৱানক স্মৰণ কৰে আৰু মনুষ্যক এনেকুৱা লাগে কোনোৱে তেওঁক বাট দেখাইছে যি তেওঁৰ জীৱনক সমৃদ্ধি আৰু প্ৰগতিৰ দিশে লৈ যাব, তেতিয়াই মনুষ্যই জানিব লাগে যে তেওঁৰ জীৱনত এক সমৃদ্ধিৰ বাট মুকলি হৈছে, যাক সম্পূৰ্ণ কৰিবলৈ ভগৱানে নিজেই তেওঁক সহায় কৰিব। ইয়াৰ উপৰিও যদি কোনো মনুষ্যই পূজা কৰি থাকোঁতে পূজাত অৰ্পণ কৰা ফুল খহি পৰে, তেতিয়াই তেওঁক ভগৱানে আশীৰ্বাদ দিয়া বুলি জানিব লাগে আৰু ইয়াকো এক শুভ সংকেত বুলি কোৱা হয়। এয়াই নহয়, মনুষ্যই আহিবলগীয়া জীৱনত তেওঁলোকৰ দিনবোৰ সুখেৰে পাৰ হ'ব নে দুখেৰে পাৰ হ'ব, এইসমূহৰ বহুতো সংকেত পোৱা যায়, যাৰ পৰা মনুষ্যই আহিবলগীয়া দিনবোৰ সুখেৰে পাৰ হ'ব নে দুখেৰে পাৰ হ'ব এই সকলোবোৰ কথা জানিব পাৰি। আৰু যেতিয়া কোনো মনুষ্যই ৰাতিপুৱা শুই উঠাৰ সময়ত আইনাৰ সন্মুখত তেওঁৰ চেহেৰা চায় আৰু তেতিয়া যদি তেওঁৰ মুখমণ্ডল হাঁহিমুখীয়া আৰু ভাল লগা যেন অনুভৱ হয় আৰু এনেকুৱা যদি কিছু দিনলৈকে হৈ থাকে, আৰু তেতিয়া তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ ভাল দিন আৰম্ভ হৈ গ'ল। ইয়াৰ লগত জড়িত আৰু এক সংকেত এইটো হ'ল যে আৰু হঠাতে আপোনালোকৰ জীৱনত যদি বহুত সুখী হ'বলৈ ধৰিছে, তেতিয়াই আপোনালোকে জানিব যে আপোনালোকৰ মনত ভগৱানে বাস লৈছে আৰু সেই সময়ত আপোনালোকে যিয়েই ভাবে বা যিয়েই কৰ্ম নকৰে সেই সকলোবোৰেই সফল হ'ব। যদি আপোনালোকে সপোনত ভৱিষ্যতত হ'বলগীয়া কোনো কাৰ্য আগতীয়াকৈ সপোনত দেখে, এই সকলোবোৰ আপোনালোকে ভগৱানৰে সংকেত হিচাপে মানি ল'ব যে আপোনালোকৰ আগন্তুক দিনবোৰ সুমধুৰ হ'বলৈ গৈ আছে। এনেকুৱা বহুত সংকেত আছে যি আপোনালোকৰ পাই থকা দুখসমূহ সমাপ্ত আৰু আহিবলগীয়া দিনসমূহ সুখৰ হোৱাৰ সংকেত পোৱা যায়। আৰু এনেকুৱা আৰু এটা সংকেত যে যি আপোনালোকৰ ধন সম্পত্তিৰ সমস্যাৰ সমাধানৰ দিশে গতি কৰে। যদি পুৱাই পুৱাই আপোনালোকৰ কোনো সম্বন্ধীয় অথবা অন্য কোনো লোকে আপোনালোকৰ ঘৰত পইচা দি থৈ যায়, তেতিয়া আপোনালোকে জানি ল'ব যে আপোনালোকৰ ঘৰত লক্ষ্মীয়ে প্ৰৱেশ কৰিছে আৰু আপোনালোকৰ হৈ থকা ধন সম্পত্তিৰ সমস্যাসমূহ দূৰ হ'বলৈ গৈ আছে। আৰু ভগৱান বিষ্ণুৱে ধন সম্পত্তিৰ বিষয়ত আৰু বিভিন্ন ধৰণৰ সংকেতসমূহৰ বিষয়ে কয়। যদি কোনো মনুষ্যৰ হাতত পইচা নৰয় আৰু হঠাতে তেওঁলোকৰ হাতত পইচা ৰ'বলৈ লয়, আৰু তেতিয়াই মনুষ্যই জানিব লাগে তেওঁলোকৰ খালী হাত পূৰ হোৱাৰ সময় আহি গৈছে, যি তেওঁৰ জীৱনত হৈ থকা কষ্টসমূহ দূৰ কৰিব। কিছুমান এনেকুৱা সংকেত আছে যি পশু পক্ষীৰ দ্বাৰা মনুষ্যক দিয়া কিছুমান সংকেত। যদি কোনো বান্দৰে আপোনালোকৰ টিঙৰ ওপৰত আম খাই আমৰ গুটিটো পেলাই থৈ যায়, আৰু কোনো মেকুৰীয়ে যদি আপোনালোকৰ ঘৰত পোৱালি জন্ম দিয়ে, আৰু কোনো পক্ষীয়েও আপোনালোকৰ ঘৰৰ টিঙৰ ওপৰত বা ছাতৰ ওপৰত তেওঁলোকে খাই থকা কোনো বস্তু যদি এৰি থৈ যায়, তেতিয়া ভগৱানৰ এইটো সংকেত যে অতি সোনকালেই আপোনালোকৰ ভাল দিনৰ আগমন হ'ব। ইয়াৰ উপৰিও এটা সংকেত হিন্দু ধৰ্মত পূজা কৰা গো মাতাৰ ওপৰত জড়িত। যদি আপোনালোকৰ ঘৰৰ দুৱাৰৰ সন্মুখত গো মাতা আহিবলৈ লয় আৰু যদি আপোনালোকৰ ঘৰৰ ভোজন আৰু পানী খায়, তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ ঘৰৰ ওপৰত ভগৱানৰ কৃপা হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও আপুনি যেতিয়া পুৱাৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাই আৰু আপোনাৰ সন্মুখেৰে যদি কোনোবা পানী আৰু গাখীৰ লৈ যায়, তেতিয়া এইটো সুখ সমৃদ্ধিৰে সংকেত আৰু আপোনালোকৰ জীৱনত দুখ কষ্টসমূহ দূৰ হ'বলৈ গৈ আছে। শিশুসকলক ভগৱানৰ আন এটা ৰূপ বুলিও কোৱা হয়। সেইকাৰণে তেওঁলোকৰ আগমন আপোনালোকৰ ঘৰত বহুতেই সুখ আৰু ভগৱানৰ আগমন হৈছে বুলি ধৰি ল'ব লাগে। আৰু কোৱা হয় যে আপোনালোকৰ চোতালত যদি
কোনো শিশুৱে সদায় আহি খেলিবলৈ লয়, তেতিয়া নিশ্চিতভাৱে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত সুখ আহিবলৈ গৈ আছে। আৰু এনেকুৱাও কোৱা হয় যে যদি আপোনালোকৰ বাওঁ হাত আৰু বাওঁ চকু যদি লৰে, তেতিয়া আপোনাৰ জীৱনত সুখ সমৃদ্ধিৰে সংকেত পোৱা যায়। আৰু এনেকুৱাও কোৱা হয় যদি আপোনালোকে কোনো জৰুৰী কামৰ বাবে ওলাই গৈছে, যদি ৰাস্তাত আপোনালোকৰ সন্মুখত কোনো ল'ৰা ছোৱালী অথবা কোনো কন্যাই যদি আপোনালোকৰ সন্মুখলৈ চাই যদি হাঁহে, তেতিয়া আপোনালোকৰ সেই কাম নিশ্চিতভাৱে সফল হ'ব। তেতিয়া আপোনালোকে নিশ্চিতভাৱে সেই কামৰ সফলতা প্ৰাপ্তিৰ সংকেত হিচাপে জানি ল'ব। আৰু দৰ্শকসকল, ভগৱান বিষ্ণুৱে কোৱা এই সকলোবোৰ সংকেত আপোনালোকে চাগে বুজি পাইছে। যদি আপোনালোকে বুজি পাইছে, তেন্তে আপোনালোকৰ দুখৰ দিনত কোনো নিৰাশ হৈ নাথাকিব আৰু নিজৰ কৰ্ম কৰি যাওক। আৰু গীতাত ভগৱান শ্ৰীকৃষ্ণই এইটোও কৈছে যে কোনো কৰ্ম ব্যৰ্থ নহয়, লাগিলে সেই কৰ্ম ভালেই হওক বা বেয়াই হওক। আৰু সেই হিচাপত মনুষ্যই কৰা ভাল কাম আৰু বেয়া কামৰ ওপৰতেই তেওঁলোকৰ কৰ্মৰ ফলাফল লাভ কৰিব। যদি ভগৱানৰ দ্বাৰা কোৱা এই সংকেতসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰিলে, তেন্তে আপোনালোকে সুখৰ আগমনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব। তেতিয়াহ'লে দৰ্শকসকল, আমাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক। আৰু যদি আপুনি আমাৰ এই চেনেলত নতুনকৈ আহিছে, তেনে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।